Idi kor me alta idi. Idi mar. Idi ei ke marna joldi mar. এই যে এই দিদি ওখানে ও আচ্ছা করছা ওই আমার বুড়াটা গরু বেশি গেছে দেখছ নাকি ও এদিকে এসে দেখছো অলপ আগত গিয়া বুড়াটা যা দেখা হইছো তুই বলে টেকেনা কল তুই বলে গরুটা বেচাইছা এই বেশি না কাক টেকেনা কইছে তুই বলে গরুটা বেচাইছা আরে বাপে গোটে পাথা কাম বিছিনি মরব লাগছে হয় না নহয় হয় না নকবি হা হইনথা জানি ও হ'ব যা বাতি নি টেনশন নাই ভাই মুখখন বন্ধ রাখছা কই আইছে বেটা এই তোর ঘৰত ঘুমা তাতে ঘুমাই তোর শান্তি নাপা তোর গাছত তোর ঘুমাব আইছা বেটা আইছা তো আজি ভাত পানী তোর নাই তো সুখে মাৰি তুই যত ঘুমোৱা ঘৰত ঘুমাতে গাছৰ ঘৰত ঘুমাব আইছা বেটা তই মাথাটা গরম হয়ে যাবে গরুটা তো নাপালোৱে কি কৰিম মই গৰুটা মোৰ দুখৰ কপাল হ্যাঁ কষ্ট হল ইমান কষ্ট কৰবা নোৱাৰো আৰু এইবাৰ ঘুমাম এইবাৰ মই উফ ভগৱান এটা কাম কৰোঁ গৰুটাতো নাপালোৱে গতিকে চাওঁ কি কৰোঁ অবিৰাজত যাং নাকি ঠিক না চাবা কিটাই ভাল হ'ব কবিৰাজত যাই ঠিক না চাম যদি ভগৱান দে যদি পালো নাপালি নাই কালিয়ে যাং নাকি ঠিক না চাবা কবিৰাজত তাতে কালিয়ে যাম যা যি আছে হ'ব আৰু ভগৱান তাৰতো আজি কবিৰাজত ওলাইছো কৃষ্ণ পিতা প্ৰভু তাতে মই গৰুটা পাম মই ওলালো কবিৰাজত তাতে ঠিক না চাবা যদি গৰুটা পাম প্ৰভু মই এক প্ৰসাদ দিম আপোনাক Om Namo Shivaya, Om Namo Shivaya, Om Namo Shivaya, Om Namo Shivaya. Chop! Tomar কামটো সফল হ'ব প্ৰভু এই প্ৰভু আপোনাৰ ইয়াত আহিছোঁ যোৱাকালি মই গৰুটো হাৰাইছে প্ৰভু অলপ চিনা চাই দিয়ক গৰুটো পাম না নাপাম আৰু কোনোবাই বিক্ৰী কৰি লাগ প্ৰভু অলপ চাপ গৰুটো নাপাব আইছা বেটা বিক্ৰী কৰিছে নাপাম নেকি নাপাব গৰুটো একেবাৰে নাপাম নাপাব হয় নেকি নাপাব মোৰ আইছা বেটা বিক্ৰী কৰিছে ঠিক আছে প্ৰভু উপায় নাই আৰু কি কৰিম প্ৰভু মোৰে কাপাল বহা প্ৰভু প্ৰভু যাং আৰু প্ৰভু যাং প্ৰভু উপায় নাই আৰু প্ৰভু জয় শিব শম্ভু ওম বম ভলে জয় শিব শম্ভু ওম বম ভলে নবা তোমালোকৰ কি হৈছে বাবা মানে আমাৰ এখেতৰ তিৰিটো দিনৰ পৰা মানে বিচাৰি আছো আজিলৈকে পোৱাই নাই আপুনি আপোনাৰ ওচৰত আহিছো অলপ কিবা চাই দিব নেকি নিশ্চয় হ'ব বাবা
ক'ত গৈছে ক'ত আছে আপুনি কৈ দিয়কচোন তুমি একেবাৰে নাপাবা অঁ একেবাৰে নাপাবা খগেনে ভাই খগেনে লৈ গৈছে তেতিয়াহ'লে বিচাৰি লাভ নাই লাভ নাই তেতিয়াহ'লে বাবা আমি উঠো তথাপি বল বল ওম শিৱ শংকৰ কি কৰবি হে আৰু আহিব পাই যাম কিমান লাগে বিৰি কেইটা নাপাই টিভি হয় কথা এটা টেনশ্যন ল'ব নালাগে আহিব